নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। 13 অক্টোবৰত মল মাহৰ শেষৰটো ডাঙৰ একাদশী। এই উপায় কৰিলে আপোনাৰ ভাগ্য সলনি হৈ যাব। বন্ধু বান্ধৱীসকল, কাইলৈ অৰ্থাৎ 13 অক্টোবৰ মঙলবাৰৰ দিনা কমলা একাদশী। মল মাহৰ কৃষ্ণপক্ষৰ এই একাদশীক পৰমা একাদশী বুলিও কোৱা হয়। ধাৰ্মিক মান্যতা অনুসৰি এই একাদশীত ব্ৰত কৰিলে ভগৱান বিষ্ণুৰ আশীৰ্বাদ প্ৰাপ্তি হয়। এই দিনা স্বৰ্ণদান, অন্নদান, ভূমিদান, তিলদান কৰিলে ব্যক্তিৰ সকলো মনোকামনা পূৰণ হয়। ধাৰ্মিক শাস্ত্ৰ অনুসৰি পৰমা একাদশীত ভগৱান বিষ্ণুৰ ভক্তৰ পৰম সুখ দিয়া একাদশী হিচাপে মনা হয়। এই একাদশী ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক সমৰ্পিত। এই একাদশী অত্যন্ত প্ৰভাৱশালী একাদশী। আজিৰ এই ভিডিঅ'ত একাদশীৰ দিনা কৰিব লগা এনে এটা সহজ উপায়ৰ বিষয়ে ক'ম, যি উপায় কৰিলে অনন্ত গুণৰ ফলপ্ৰাপ্তি হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমে চাব পাৰে। তেনেহ'লে পলম নকৰি জানো আহক এই একাদশীৰ দিনা কৰিব লগা বিশেষ উপায়ৰ বিষয়ে। বন্ধু বান্ধৱীসকল, এই দিনা ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ লগতে তুলসী পূজাৰ বিশেষ মহত্ব আছে। একাদশী তিথি বুলিয়ে নহয়, মল মাহৰ প্ৰতিটো দিনেই তুলসী পূজা কৰিব লাগে। অন্য একো কৰিব নোৱাৰিলে ৰাতিপুৱা স্নান কৰাৰ পাছত এঘটি জল অৱশ্যেই অৰ্পণ কৰিব, কিয়নো তুলসী ভগৱান বিষ্ণুৰ অতিকে প্ৰিয়। তুলসী অবিহনে বিষ্ণু পূজা আধৰুৱা মনা হয়। কিন্তু আপুনি জানেনে, তুলসী পাতৰ লগতে তুলসী তলৰ মাটিও অত্যন্ত চমৎকাৰী। এই মাটিত দৰিদ্ৰতা দূৰ কৰাৰ শক্তি থাকে। অকণমান তুলসী তলৰ মাটিয়ে আপোনাৰ ভাগ্য সলনি কৰি দিব। শাস্ত্ৰ অনুসৰি এই উপায় কৰিলে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ অসীম কৃপা প্ৰাপ্তি হয়, লগতে দৰিদ্ৰতা দূৰ হয় আৰু যিকোনো বাধা দূৰ হয়। সেয়েহে আপুনি একাদশীৰ দিনা এই উপায় অৱশ্যেই কৰিব। কাইলৈ ৰাতিপুৱা বা সন্ধ্যা যিকোনো সময়তে এই উপায় কৰিব পাৰিব। আপুনি ৰাতিপুৱা ভাগত এই উপায় কৰে তেন্তে তুলসীত এলোটা জল অৰ্পণ কৰি ল'ব, আৰু যদি সন্ধিয়া ভাগত কৰে তেন্তে জল অৰ্পণ কৰিব নালাগে। উপায় কৰিবৰ বাবে স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ল'ব। ইয়াৰ পাছত এটা পাত্ৰত শুদ্ধ জল ভৰাই ল'ব। যদি ঘৰত গংগা জল আছে তেন্তে অকণমান গংগা জল মিহলাই ল'ব, নাথাকিলেও কোনো কথা নাই। ইয়াৰ পাছত তুলসীৰ তলত এগছি ঘিউ চাকি জ্বলাব আৰু ধূপ জ্বলাব। ইয়াৰ পাছত মনৰ ভিতৰতে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক ভাবি তুলসী মাক সেৱা জনাব। সেৱা জনোৱাৰ পাছত তুলসীৰ এই মন্ত্ৰটি 11 বাৰ জপ কৰিব। মন্ত্ৰটো হৈছে ওম সুভদ্ৰাই নমঃ। এই মন্ত্ৰটো জপ কৰাৰ পাছত তুলসী মাৰ ওচৰত আপোনাৰ কষ্ট দূৰ কৰাৰ বাবে প্ৰাৰ্থনা জনাব। দুৰ্ভাগ্য দৰিদ্ৰতা দূৰ কৰাৰ বাবে প্ৰাৰ্থনা কৰিব। ইয়াৰ পাছত তুলসী তলৰ অকণমান মাটি আপোনাৰ অনামিকা আঙুলিত লগাই কপালত তিলক লগাব আৰু লোটাত লোৱা পানীত অলপমান তুলসীৰ মাটি মিহলাই ল'ব আৰু এই পানী ঘৰৰ প্ৰতিটো ৰুমত ছটিয়াই দিব। ইয়াৰ ফলত ঘৰৰ সকলো নিগেটিভিটি দূৰ হ'ব। ঘৰলৈ সুখ সমৃদ্ধি আহিব। য'ত নিগেটিভিটি নাথাকে তাত কেতিয়াও কোনো ধৰণৰ হাই কাজিয়া অশান্তি আদি নহয়, আৰু য'ত হাই কাজিয়া অশান্তি নহয় তাত মা লক্ষ্মীয়ে স্থায়ীভাৱে বাস কৰে। এইদিনা এই উপায় কৰাৰ লগতে যদি আপুনি তুলসী তলৰ অকণমান মাটি আনি পূজা কৰা ঠাইত এটা টেমাত ভৰাই থৈ দিয়ে আৰু সেই মাটিৰে প্ৰতিদিনে তিলক লগায়, তেন্তে এয়া অতি শুভ ফলদায়ী মনা হয়। বন্ধু বান্ধৱীসকল, এই উপায় আপুনি পূৰ্ণ শ্ৰদ্ধা আৰু বিশ্বাসেৰে কৰিব। ভগৱান বিষ্ণু, মা লক্ষ্মী আৰু তুলসী মাৰ কৃপাত আপুনি পৰিৱৰ্তন দেখিব। লগতে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।